हेलो फ्रेंड्स नमस्कार। আজি মই আপোনালোকক দেখাবলৈ ওলাইছো পচলাৰ জ্বলা ভাজি। মোৰ এই নতুন চেনেলটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছো। আহকচোন পচলাৰ জ্বলা ভাজিনো মই কেনেকৈ বনালো চাওঁ। মই প্ৰথমতে এটা সৰু পচলা কাটি ললো, অকণমান নিমখ দি মোহাৰি ললো, তেতিয়া অলপ কোমল হয় আৰু খাবলৈও ভাল লাগে। আৰু এটা ডাঙৰ নহৰু গুচাই ললো আৰু এটা সৰু আলু কাটি ললো। আপোনালোকে ল'বও পাৰে নল'বও পাৰে কাটি। আৰু মই ইয়াত 4টা জলকীয়া কাটি ললো। মই এতিয়া এখন কেৰাহী গৰম কৰি ললো। ইয়াত মই সৰিয়হৰ তেল দিছো। পৰিমাণ অনুসৰি আপোনালোকে যিমান দিব বিচাৰে। মই ইয়াত সৰিয়হৰ তেল দিলো। এয়া নহৰু দিছো। নহৰুটো অলপ পকিবলৈ দিব লাগিব, অলপ ৰঙচুৱা হ'লে হ'ব। মই ইয়াত অকণমান হালধি গুড়ি দি দিছোঁ। আকৌ লৰাই দিছোঁ। এতিয়া কাটি থোৱা পচলাখিনি মই ইয়াত দি দিছোঁ। আৰু কাটি থোৱা জলকীয়াকেইটা মই দি দিছোঁ। আৰু কাটি থোৱা আলু মই দি দিছোঁ। এতিয়া ইয়াক অকণমান লৰাই আকৌ এবাৰ মই মাজতে লৰাই দিছোঁ। চাওকচোন ভাজিখনৰ অকণমান কালাৰটো উঠিছে আৰু প্ৰায় সিজিছেও। ইয়াক মই আৰু অকণ সিজিবৰ কাৰণে ঢাকি দিছোঁ। মোৰ ভাজিখিনি প্ৰায় হৈ গৈছে। চাওকচোন ধুনীয়াকৈ সিজিছে আৰু কালাৰটো ধুনীয়া হৈছে। এয়া হৈ গ'ল। মই এটা বাটিত কাঢ়ি দিছোঁ। এয়া চাওক, আপোনালোকেও ভাল লাগিলে এনেদৰে বনাই খাব পাৰে। ধুনীয়া হৈছে, টেষ্টি হয়। বনাই খাবচোন। আৰু মোৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।